মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ 2 এচিড ক্ষাৰক আৰু লৱণৰ 10টা MCQ ডিসকাস কৰিম। ইয়াত প্ৰথমটো MCQ হৈছে বিলাহীত কোনবিধ এচিড থাকে। আমাৰ ইয়াত চাৰিটা অপচন দি থোৱা হৈছে। অপচন এ সাইট্ৰিক এচিড, অপচন বি অক্সালিক এচিড, অপচন সি ল্যাকটিক এচিড আৰু অপচন সি তোমাৰ হাইড্ৰক্লোৰিক এচিড। এতিয়া বিলাহীত তোমাৰ অক্সালিক এচিড থাকে, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন বি। আমাৰ দ্বিতীয় কুৱেশ্যনটো হৈছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pH হ'ব অপচন এ 1, অপচন বি 4, অপচন সি 5 আৰু অপচন ডি 10। এতিয়া আমি এটা কথা জানো, তোমাৰ ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে, গতিকে ক্ষাৰক হ'বলৈ হ'লে আমাৰ pHৰ মানটো তোমাৰ কিমান হ'ব লাগিব, আমাৰ 7তকৈ বেছি হ'ব লাগিব। গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। আমাৰ কুৱেশ্যন নম্বৰ 3 দি থোৱা আছে Na2CO3.10H2 মানে সোডিয়াম কাৰ্বনেট, তাত তোমাৰ 10টা পানী অণু লগ হৈ আছে আৰু তোমাৰ ইয়াৰ নামটো হৈছে তোমাৰ কি, অপচন এ বেকিং সোডা, অপচন বি ৱাশ্বিং সোডা, অপচন সি বেকিং পাউডাৰ আৰু অপচন ডি তোমাৰ ব্লিচিং পাউডাৰ। সোডিয়াম কাৰ্বনেটৰ লগত 10টা যদি পানী অণু লগ হৈ থাকে, এইটো হৈছে তোমাৰ বেকিং সোডাৰ তোমাৰ ৰাসায়নিক সংকেত। এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 4লৈ। কুৱেশ্যন নম্বৰ 4 দি থোৱা আছে ল্যাকটিক এচিড পোৱা যায় অপচন এ কমলা টেঙাত, অপচন বি চাহত, অপচন সি দৈত আৰু অপচন ডি হৈছে তোমাৰ ভিনেগাৰত। এতিয়া আমি এটা কথা জানো যে তোমাৰ ল্যাকটিক এচিড পোৱা যায় তোমাৰ দৈত, আৰু তোমাৰ ইয়াতে আমি আৰু এটা কথা জানিলেতো ভাল যে লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াই গাখীৰক তোমাৰ দৈত পৰিণত হোৱা সহায় কৰে। আৰু তোমাৰ সেইটো মনত ৰাখিবলৈ সুবিধা হ'ব যে লেক্টোবেচিলাছ আৰু তোমাৰ ল্যাকটিক এচিড, ল্যাকটিক এচিড তোমাৰ ক'ত পোৱা যায়, দৈত পোৱা যায়, আৰু লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াই তোমাৰ গাখীৰক দৈত পৰিণত কৰাত তোমাৰ সহায় কৰে। তাৰপৰা কুৱেশ্যন নম্বৰ 5 দি থোৱা আছে খেতিয়কসকলে মাটিত অম্লতা কমাবৰ বাবে কি যোগ কৰে। অপচন এ পোৰা চূণ, অপচন বি জিপছাম, অপচন সি কষ্টিক সোডা আৰু অপচন ডি হৈছে তোমাৰ বেকিং পাউডাৰ। এতিয়া মাটিত যদি তোমাৰ বেছি আম্লিকতা হয় বা বেছি আম্লিক হয়, তেতিয়াহ'লে তোমাৰ আমাৰ উদ্ভিদ বা আমাৰ যিকোনো ধৰণৰ শাক পাচলি হোৱাত তোমাৰ বাধা উপজে। গতিকে খেতিয়কসকলে যেতিয়া তেওঁলোকে খেতি পথাৰত কাম কৰে, তেতিয়া তেওঁলোকে সেই আম্লিকতাটো দূৰ কৰিবৰ কাৰণে পোৰা চূণ ব্যৱহাৰ কৰে। পোৰা চূণ বা তোমাৰ শিথিলিত চূণো ব্যৱহাৰ কৰে। এইবিলাক হৈছে তোমাৰ এটা ক্ষাৰক, আৰু অম্লত যেতিয়া আমি ক্ষাৰ দি দিম, বস্তুটো তোমাৰ নিউট্ৰেলাইজ হৈ যায়। গতিকে খেতিয়কসকলে তোমাৰ কি ব্যৱহাৰ কৰিব, পোৰা চূণ ব্যৱহাৰ কৰিব পাৰে বা তেওঁলোকে শিথিলিত চূণ সাধাৰণতে ব্যৱহাৰ কৰে। কুৱেশ্যন নম্বৰ 6 কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম। অপচন এ দি থোৱা আছে তোমাৰ সোডিয়াম কাৰ্বনেট, অপচন বি কেলছিয়াম কাৰ্বনেট, অপচন সি সোডিয়াম ক্লৰাইড আৰু অপচন ডি দি থোৱা আছে তোমাৰ সোডিয়াম হাইড্ৰক্সাইড। এতিয়া কঠিন পানী কোমল কৰিবৰ কাৰণে তোমাৰ সদায় সোডিয়াম কাৰ্বনেট ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন এ। কুৱেশ্যন নম্বৰ 7লৈ। কুৱেশ্যন নম্বৰ 7ত দি থোৱা আছে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে আৰু গেছটোৱে তোমাৰ চূণ পানী ঘোলা কৰে। দ্ৰৱটোত থাকে তোমাৰ অপচন এ সোডিয়াম ক্লৰাইড, অপচন বি হাইড্ৰক্লোৰিক এচিড, অপচন সি লিথিয়াম ক্লৰাইড আৰু অপচন ডি তোমাৰ পটাছিয়াম ক্লৰাইড। এতিয়া এটা কথা মনত ৰাখিবা যে তোমাৰ কণীৰ খোলাত থাকে তোমাৰ কেলছিয়াম কাৰ্বনেট, আৰু সেই কেলছিয়াম কাৰ্বনেটে যেতিয়া তোমাৰ হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰে, তোমাৰ সদায় কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে, যিটো গেছৰ কথা তোমাৰ এই কুৱেশ্যনটোত কোৱা হৈছে। মানে কণীৰ খোলাটোত থাকে তোমাৰ কেলছিয়াম কাৰ্বনেট, সি তোমাৰ যেতিয়া হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব, তেতিয়া তোমাৰ কি উৎপন্ন কৰি দিব, কাৰ্বন ডাই অক্সাইড গেছ, আৰু সেই কাৰ্বন ডাই অক্সাইড গেছটো তোমাৰ কি কৰিব পাৰে, চূণ পানীটো ঘোলা কৰি দিব পাৰে। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন বি হাইড্ৰক্লোৰিক এচিড। কুৱেশ্যন নম্বৰ 8 দি থোৱা আছে অজিনতাৰ চিকিৎসাৰ বাবে কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। অপচন এ এণ্টিবায়টিক, অপচন বি বেদনানাশক, অপচন চি অম্লনাশক আৰু অপচন ডি তোমাৰ বীজাণুনাশক। এতিয়া অজিনতাৰ যিটো প্ৰব্লেম হয় মানুহৰ ক্ষেত্ৰত, সেইটো হ'লে তোমাৰ কি হয়, আমাৰ পাকস্থলীত তোমাৰ অম্লৰ পৰিমাণটো বাঢ়ি যায়, মানে আমাৰ এচিডিটিটো হয়। মানে এচিডিটি হোৱাৰ লগে লগে আমি কি ব্যৱহাৰ কৰিব লাগিব, আমি অম্লনাশক ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে তোমাৰ কি ক'ব, সেই যিটো আমাৰ পেটত অম্ল সৃষ্টি হয় বা এচিড সৃষ্টি হয়, সেই এচিডটো তোমাৰ সি নাশ কৰি দিব পাৰে। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অম্লনাশক। আমি কুৱেশ্যন নম্বৰ 9লৈ। কুৱেশ্যন নম্বৰ 9 দি থোৱা আছে মুখৰ ভিতৰৰ pHৰ মান কিমানতকৈ কম হ'লে দন্তক্ষয়ৰ সূচনা হয়। অপচন এ 5.5, অপচন বি 4, অপচন চি 7 আৰু অপচন ডি তোমাৰ 3।
এতিয়া মুখৰ pHৰ পৰিমাণটো তোমাৰ 5.5তকৈ কম হ'লে তোমাৰ আমাৰ দন্তক্ষয় হ'ব পাৰে গতিকে আমাৰ কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰ হৈছে তোমাৰ অপশ্যন এ 5.5 কুৱেশ্যন নম্বৰ 10ত দি থোৱা আছে এচিড আৰু ক্ষাৰক লগ হৈ বা ক্ষাৰ লগ হৈ তোমাৰ কি উৎপন্ন কৰে অপশ্যন এ লৱণ অপশ্যন বি এচিড অপশ্যন চি ক্ষাৰক আৰু অপশ্যন ডি এটাউন হয় এতিয়া এচিড আৰু ক্ষাৰক লগ হৈ তোমাৰ কি উৎপন্ন হয় তোমালোকে এই কুৱেশ্যন নম্বৰ 10টো মোক কমেণ্টত জনাবা আজি আমি এই 10টা MCQ কুৱেশ্যনে ডিছকাছ কৰিলোঁ তোমালোকে যদি ভিডিঅ'টো ভাল পালা তোমালোকে লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ